go, guys. Stone pepper season. Stone pepper season. हमारा पांडर मारी बिंदुपुरी और खाना নমস্কাৰ মই খ্যাতি লক্ষ্মী সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ বহুদিনৰ পিছত মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি বিশেষ ব্লগ আপোনালোকে হয়তো নিশ্চয় থাম্বনেইল দেখি গম পাইছে মই আজি দেখুৱাবলৈ গৈ আছো গুৱাহাটীৰ পৰা তেজপুৰলৈ আমাৰ যাত্ৰা তেজপুৰত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ইউনিভাৰ্চিটি ৱৰ্কশ্বপৰ বাবে আমি সকলো ওলাইছো গুৱাহাটীৰ পৰা য'ত নৰ্থ ইষ্টৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা ষ্টুডেণ্টছ সকল আহিব কটন ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি আমি দুইখন ইউনিভাৰ্চিটি গুৱাহাটীৰ পৰা এয়া একেলগে যাবলৈ ওলাইছো প্ৰথমে গৈ আমাৰ বেগছবোৰ আমি স্কেন কৰি লৈছো আমাৰ ট্ৰেইন আছে 5 বজাত আৰু আমি এতিয়া ট্ৰেইনৰ অপেক্ষাত ৰখি আছো গম পালোঁ যে আমাৰ ট্ৰেইনখন এঘণ্টা লেট আৰু আমি এতিয়া গৈ আছোঁ বেলেগ এটা প্লেটফৰ্মত য'ত আমাৰ ট্ৰেইনখন অহা কথা Let's go, guys. Yay. আমাৰ ট্ৰেইন আহি পাওঁ পাওঁ হৈছে আৰু এয়া আমি সকলো ট্ৰেইনত উঠিলোঁ এটা সিট আছে পাঁচজন এটা মানুহ আছিল ঠিক 6 বজাত আমাৰ যাত্ৰা আৰম্ভ হ'ল আগুৱাই আহা এবাৰ হেল্ল' গাইজ আমি এতিয়া ৰখি আছোঁ ৰঙিয়াত কিয় ৰখি আছোঁ আমি ট্ৰেইনখনে ৰাস্তা সলাব বুলি শুনিছোঁ সেইকাৰণে ৰখি আছোঁ আৰু যাত্ৰা চলি আছে চাই থাকক এনেকৈ দিলে পোহৰ নাহে গাইজ সেইকাৰণে মই আগুৱাই যাব লগা হৈছে লাইট বাই Pepper season. Stone pepper season.
প্ৰায় এঘণ্টামান সময় ৰঙিয়াত ৰখাৰ পিছত আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল। ৰাতি বাজিছে অলপ বহাই হওক 12:30 খ্যাতিৰ বোলে ভোক লাগিছে দেই সঁচাকৈ ভোক লাগিছে গাইজ একো খোৱা নাই মাটিদৈ ভেৰেলা গাঁও পাৰ কৰিলোঁ আমি কি পাৰ কৰিলোঁ মাটিদৈ ভেৰেলা গাঁও তাৰপিছত কি পাম ঠেলামাৰা বান্দৰমাৰী বিষ্ণুপুৰী আৰু খানামুখ অ'কে গাইজ বাই বাই আৰু আপডেট দি আছোঁ বাজিছে 12টা আৰু আমাৰ যাত্ৰা এতিয়াও চলিয়ে আছে। আমি পাওঁ হৈছে আৰু গাইজ খ্যাতি ভোক লাগিছে আমি পাওঁ হৈছে গাইজ আমি আহি পাই গ'লো হাই একো না নকলে মই অকলে গাইজ আমি আহি পাই গ'লো হাই এয়া আমি ডেকাৰগাঁও ষ্টেচনত নামিলোঁ আৰু ইয়াৰ পৰা আমাক তেজপুৰ ইউনিভাৰ্চিটি লৈ যাবলৈ এখন গাড়ী ব্যৱস্থা কৰা হৈছে। প্ৰাইজ এয়া পাইছে ৰাতি 12:15 আৰু আমি এতিয়াও গৈ পোৱা নাই গৈ আছোঁ আৰু আধা ঘণ্টা পিছত আমি পাব লাগে এয়া বাই বাই ফাইনেলি আমি আহি পাই গ'লোঁ তেজপুৰ ইউনিভাৰ্চিটি। এতিয়া আমি গৈ আছোঁ গেষ্ট হাউচৰ ফালে, য'ত আমাৰ বাবে ডিনাৰৰ ব্যৱস্থা কৰা হৈছে। ৰাতি 1টা বজাৰ দৃশ্য গাইজ ৰাতি 1টা বাজিছে আৰু আমি মাত্ৰ আহি পাইছোঁ মাতিছে ঐ বেদান্ত মাতিছে পইচা আমি এতিয়া খাব আহিছোঁ ৰাতি 1টা বজাৰ খানা গাইছ এতিয়া আমাক লৈ যোৱা হ'ব হোষ্টেললৈ, য'ত আমাৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে।
এয়া ৰাতি 2টা বজাত আমি আহি হোষ্টেল পাইছোঁহি 6 ঘণ্টা ট্ৰেভেল কৰি আহি খাই বৈ আমি ফাইনেলি আমাৰ ৰুম পাম আৰু এতিয়া বাজিছে ৰাতি 2:22 আমি এতিয়া শুওঁ গুড নাইট